আজি আমি আমাৰ গোসাইগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ইলেকশ্যনৰ যিটো নিৰ্বাচনী প্ৰতীকী বুলি আমি কওঁ ইলেকশ্যন মেস্কট সেইটো আজি আমি উদ্বোধন কৰিলোঁ। এইটো এটা সোণালী বান্দৰ আমাৰ যিহেতু এই এলেকাত বিশেষকৈ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাখিনিত আমাৰ সোণালী বান্দৰ পোৱা যায় আৰু ভাবিলোঁ যে আমি সোণালী বান্দৰটো এটা আমাৰ ভাল প্ৰতীক হ'ব পাৰে এইবাৰ ইলেকশ্যন। তাৰ লগতে তাক নামো দিয়া গৈছে, তাক আমি ভোলা বুলি কওঁ। ভোলা মানে এটা খুব ভাল ভদ্ৰ সৰু বান্দৰ এটা, যিটো মানে আমাৰ সৰু যিটো ডেকা চাম আছে তেওঁলোকৰ লগত যাতে অলপ তেওঁলোক জড়িত হ'ব পাৰে সেইটো উদ্দেশ্যেৰে। আৰু মেইন উদ্দেশ্য এইটোৱে যে অহা পৰৱৰ্তী আমাৰ 1.5 মাহত বিভিন্ন ধৰণৰ আমি সুইপ এক্টিভিটিজ বা ভোটাৰ এৱেৰনেছ এক্টিভিটিজ আমি কিছুমান হাতত লওঁ। তো এইটো প্ৰথম সেনেকুৱা এক্টিভিটি, আৰু তাৰপিছত পৰৱৰ্তী দিনত আমি কিছুমান যেনেকৈ বাটৰ নাট হ'ব, চুনাও পাঠশালা বুলি এটা ইলেকশ্যন কমিশ্যনৰ গাইডলাইনছৰ মতে হ'ব। তাৰপিছত আমাৰ কিছুমান জেগাত ৰং কৰা হ'ব। তাৰপিছত আমাৰ কি বুলি কয় কিছুমান ধৰণৰ কম্পিটিশ্যন, সৰু সুৰা কম্পিটিশ্যন, কিছুমান ডিবেট কম্পিটিশ্যন, এছে কম্পিটিশ্যন, এনেকুৱা সৰু সুৰা কিছুমান আমি হাতৰ ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। উদ্দেশ্য এইটোৱে যে আমাৰ যিখিনি নতুন ভোটাৰ আহিছে 18-19 বছৰ যিখিনি এই বছৰ আমাৰ এনৰোল হৈছে, সেইখিনি যাতে ইমিডিয়েটলি তেওঁলোকে এইবাৰ যাতে 7 মে'ত তেওঁলোকে যাতে ভোট কেন্দ্ৰত যায় আৰু নিজৰ ভোটটো যাতে দিয়ে। কাৰণ এইটো এটা নিজৰ এটা ডিউটি হিচাপে ধৰিব লাগে। এইটো এটা নিজৰ এটা আমি যিটো কওঁ যে ফাণ্ডামেণ্টেল ডিউটি বুলি আমি ভাবি ল'ব লাগে।